वेलकम बैक टू माय न्यू ब्लॉग। तो गाइस आज ভিডিওটো মই ডাইৰেক্ট ভাটিকালৰ পৰা আৰম্ভ কৰি দিলোঁ আৰু এতিয়া মানে গাড়ী চলাই যাই আছোঁ মানে মই ডাইৰেক্ট ধুবৰাত তাকালি যাই আছোঁ মানে তাৰ পৰা অলপ কিবা কাম আছে চ' তাৰ লগত অলপমান যাওঁ আৰু অলপ ফুৰিও আহোঁ আৰু তাৰো কামখিনি কৰি আহোঁ। সি মানে মোক লগ ধৰিলে মানে পুৱাৰ পৰাই তাৰ লগতে আছিলোঁ আৰু এইফালে তাৰে গাড়ী এখন এতিয়া মানে মই ভাত খাব আহিলোঁ ঘৰত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আজি তো তাকে এতিয়া মই তাকালি যাই লওঁ যাই কিনে ডাইৰেক্ট লগ পাই আছোঁ। তো উঠিলোঁ বঢ়িয়া গাড়ীত এইফালে মানে এইফালে ধুবদা আছে ধুবদা এতিয়া আমি ক'ত যাম সারপ্রাইজ আছে যদি তুমি কোৱা নাই আজি এক জায়গাত যাওঁ তাৰমানে এটা বস্তু নিয়ে যাম কি বস্তু হা যাম দে আৰু কিবা এটা বস্তু নি এনে কেনে আন কেনে মানে এটা বেলেগ হোৱা যায় আছে না কালি কৈছ নেকি নাই না কনা সারপ্রাইজ হিচাপে থাকিল ইও গম নাপায় মই ডাইৰেক্ট গম নাপাওঁ অলপ পাওঁ নকওঁ এইটো আপোনালোকে সারপ্রাইজ হিচাপে থাকিল ভিডিঅ'টো লাষ্টত কম এতিয়া কালি একদম মানে ধামাকা এটা ভিডিঅ' আহিছে তো চাব এইটো ভিডিঅ' ভালকৈ চাওক গম পাব। আজিৰ ভিডিঅ'টো চাওক আপোনালোকে লাষ্টক লাগি চাব যাতে লাষ্টত গম পায় কালি কি হ'ব যায় আছে সেইটোৱে আৰু সেইটোৱে আৰু এইফালে আমাৰ বৰ্ধিতৰ গাড়ী আহি পালোঁ ইক' পাৰ্ক এনে আছোঁ দে আৰু চবে এনেকৈ বহিছে কৈছি হা মোৰ এটাই দুখ জানো না কিনো লাইফটোত কোনোবা দিনা পাৰ্কত জোৰা হৈ বহিব মন যায় মোৰো কি কোৱা সেইটো হয় দেচোন আৰু দেই মাই দেউতা চাই দিব এটা বিয়া পাতিম বিয়াৰ পিছতে হিন্দে মই আৰু এতিয়াতো নৰই না কি কোৱা বয়স হ'ল আমাৰ চাই বেয়া লাগে আৰু সেই আৰু এই তোমাৰ বয়া নামকে ৰবা নিজৰা চাইতো কফি কাপ খাম আৰু আপোনাৰ এই মিঠে যেইটি আছে গোটা কৰি দিয়া সেই গাইছ কিবা মিঠেৰ কথা কৈ আছে কিহৰ কাৰণে বা কৈছে মই এতিয়া আকৌ বৰ্তমান আকৌ গমেই পোৱা নাই আকৌ তলা মুধাই পোৱা নাই কি বা সুধো আছোন কৰ কথা মিঠাই যি ইমান অৰ্ডাৰ দি আছোঁ কাৰণটো মই খাম আৰু এনে কৈছোঁ দিয়া মই নাখাওঁ মানে কি কালিৰ কাৰণে যে এটা ধামাকা ভিডিঅ' আহি আছে তাৰমানে ইয়াৰ চেনেলতো আহিব আৰু মোৰ চেনেলতো আহিব মানে মেইন কথা হ'ল কি মিঠাই যেইটি আছে ভৰাই লওক মানে খুৰাৰ মিঠাইটো খাই ভাল লাগে খুৰা মিঠাই দি আছে খুৰা নহয় দুটাই হ'ব বুঢ়ীজৰ মিঠাইটো খাই ভাল লাগে সেইকাৰণে তাৰমানে একেলগে আহিছোঁ মিঠাই নিব আছোঁ কালি মিঠাই খাম তাৰমানে আমি যিটো বস্তু খাওঁ মানে নিজে যোনটো আৰু এটা বস্তু কি মানে বস্তু খোৱালি মানে ভালকৈ খোৱাব লাগে সেইটোৱে আছোন সেইকাৰণে মানে ভাল বস্তু নিব আছোঁ দুৰুক লাগি নিব আছোঁ সেয়াই বেলেগ আৰু এতিয়া আমি ক'ত আছোঁ জানো নাই গাইছ এপ্লেদি গেলি ডাইৰেক্ট বতাগুচি ওলবা পাৰি আৰু আমি জামতলা বুলি কয় দিয়ক এহেঁতিয়াত জামতলা বুলি কয় ৰামতলাই আৰু কফি লৈছ নেকি এইটো মোৰ নেকি কি হা কফি কৈছোঁ আজি কিবা ভাল হৈছে আজি না এনেই নহয় তো ফাইনেলি গাইছ মিঠাই চিঠাই লৈ এতিয়া যাই আছোঁ ঘৰত দেখি আৰু ই কৈছিল কি দুদিনমান মিঠাই লৈ গ'লে আৰু এইফালে চাইছোঁ নাই এই ক'ৰবাত 12টা নেকি মিঠাই লৈছে কি হা কি মিঠাই বোলে পাহাৰ কৰি দিওঁ হা আৰে তুমি চাই থাকা না কি চাই থাকা কৰি পেলাম পাৰ কৰি পেলাম মিঠাই গম পাইছোঁ মানে কি জানো না তুমিতো নিজে গমে পাইছা তাতে মিঠাই নাই মাত্ৰ 12টাই আহিছিল সেই 12টা আহিছিল 12টাই লৈছোঁ আৰু এতিয়া পাৰ কৰি পেলাম পাহাৰ গাড়ী চাই আছোঁ ব'লা মিঠাই লোৱাৰ প্ৰচেছটোতো কি এইগিলাটো মোক কোৱাই নাই বাৰু কম লাষ্ট টাইমত কম না ভিডিঅ'টো লাষ্টলৈকে ৰখি আছোঁ এইবাৰ আহিলোঁ ডাইৰেক্ট বিচালোঁ এইফালে চাওকচোন কিহে জানে আৰু কি বা বিচাৰি আছে কি এই ডাঙৰ ভুজিয়া এটা ল'ব আহি তাৰমানে মানুহ আহিব না কালি মানুহৰ কাৰণে আৰু কিয় আহিব মাতিছোঁ আৰু কিবা এটা কাৰণত সেইটো কৈ আছোঁ পিছত কৈ আছোঁ আৰু পিছত কম আৰু পিছত ৰখি দিয়ক এনেকৈ ৰখাই থৈ দিছোঁ এইফালে মোকো ৰখাই থৈ দিছোঁ কৈছোঁ ৰ'বা ইমান ধৈৰ্য কি হৈছে দেখা নাই মিঠাই কিমান পাহাৰ কৰি দিছোঁ নাই এমএটো আনিছোঁ নাই কয় এমএটো আনিছোঁ মই দেখা নাই বাৰু এখন তিয়াত দেখাম ঘৰত যাই দেখাম চব দেখাম দেখিছোঁ ৰ কিন্তু মই মানে ল দেখিছ নাই মানুহ খম দেচোন মই এতিয়া কেনেকৈ খম তো বঢ়িয়াকৈ বজাৰ চজাৰ কৰি ডাইৰেক্ট আহি গ'লোঁ ধুবৰাৰ দোকানত আৰু এইফালে ই আছে ৰ'বা কৈ দিয়া কিহৰ কাৰণে মানে বজাৰ চজাৰ কৰিলোঁ ক'ব লাগিব নকওঁগে ক নাই কিনো ইমান বাপৰে বাপ কাম পিছত কৰিবা দে কচোন বেলেগ নাই তোমাক মই আকলাগে ক'ম মানে ৰাইজক নকওঁ নেকি এতিয়া নহয় দিয়া কৈ দিয়া বহুত আকলাগে ক'ম দে নহয় কৈ দিয়া ভিডিঅ'টো অফ কৰা যেতিয়াই ক'ম ভাই আকলাগে ক'ম দে হ'ব দে নহয় কৈ দিয়া নহয় দিয়া ইমান টাইম ৰখিছোঁ তুমি কৈছিলেচোন লাষ্টত ক'ম বুলি ক'ব লাগে নেকি তে বেলেগ একো নাই এই অধমটোৰ কালি মানে মোৰ মানে জন্ম পাইছিলোঁ কালিৰ ডেটটোত সেইকাৰণে মানে আৰু জন্মদিন কি কোৱা
এতিয়া মানে কি ক'বা ৰ'বা তোমাৰ বাৰ্থডেৰ কাৰণে ইমান সিনাত বজাৰ কৰিলা অঁ হা অঁ হয় নেকি এই নেকি মানুহ চব চালা সি তেতিয়াবা মোক দাউৰি লৈ ফুৰি আছে এই বজাৰ কৰাৰ নামত আৰু সি যদি সময়ত যদি বিয়া পাতিলে হয় আজি চলিৰ বাৰ্থডে পাতিব পাৰিলে হয় দেখিছে মানুহ চব দে আৰু কিনো কবি আৰু চলিটো পাতিব ইচ্ছা কৰিছে পাতোক দে আজি ভিডিঅ'টো কেনে পালাক জনাব কাৰণ যিহেতু ভিডিঅ'টো খাটা হৈছে আৰু ভিডিঅ'টো মানে আজিয়ে বনছোঁ আৰু আজি এডিট কৰিছোঁ তো আজি আপলোড কৰিছোঁ কমেণ্টত আপোনালোকে হেপী বাৰ্থডে ভৰ্তি কৰি দিয়ক কাৰণ যিহেতু এই বুঢ়া চলিটো বাৰ্থডে পাতিব খুজিছে আৰু এটা কথা কালি এটা ভিডিঅ' বনাম যিহেতু তাৰ বাৰ্থডে আৰু সেই ভিডিঅ'টো পৰহি পাব সিটো ক'লাকে যিহেতু ভিডিঅ'টো আপোনালোকে পৰহি পাব মোৰ বাৰ্থডে বুলি সি এটা ভিডিঅ' বনাব মানে আৰু সেই ভিডিঅ'টো সঁচাকৈ আপোনালোকে চাবৰ কাৰণে এক্সাইটেড হৈ যাওক কাৰণ কি ভিডিঅ'টো ইউনিক হ'ব যাই আছে যিহেতু মোৰ বাৰ্থডে মই এনেকৈ পাৰ্টি দি কিনে খানা দি কিনে মই বাৰ্থডে নাপাতো আৰু মেইন কথা হ'ল মই অলপ ভিডিঅ'টো ইউনিক কৰিব যাই আছোঁ ইউনিক নহয় মানে কোনোবাই হয়তো আগতে কৰিছে কিন্তু তথাপিও মানে মই ইউনিক বুলি ক'ব নাযাওঁ কিন্তু মোৰ কাৰণে মানে আগতে ময়ো কৰিছোঁ এইটো কাম কিন্তু ভিডিঅ' কৰা নাছিলোঁ কিন্তু কালি সেইটো ভিডিঅ' কৰিম মানে সেইটো ভিডিঅ' কৰিব দিম তাক যিহেতু সেই বস্তুটো আপোনালোকেও কৰক বাৰ্থডে বুলি আৰু সেইখিনি বস্তু বিয়পি যাব লাগে মানে কি হ'ব যাই আছে আপোনালোকে পৰহিৰ ভিডিঅ'টোত পায়ে যাব এটা ইউনিক হ'ব ভিডিঅ' ইউনিক পাব আৰু সেই ইউনিক ভিডিঅ'টো চাবৰ কাৰণে ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু শ্বেয়াৰ কৰি দিব যাতে বেলেগেও পায় সেই ভিডিঅ'টো চাবৰ কাৰণে আৰু লগতে মোৰো এটা ইউটিউব চেনেল আছে মই ইয়াৰ চেনেলটোত কৈ দিলোঁ মোৰ চেনেলটোৰ নাম হৈছে ধ্ৰুৱ জৈন লাইভ তো মোৰ চেনেলতো আপোনালোকে বহুত ভাল ভিডিঅ' পাব মানে কালিৰ ভিডিঅ'টো ময়ো বনাম ইয়াকো বনাব দিম আৰু মোৰ ভিডিঅ'টো আপোনালোকে পায়ে যাব পৰহিয়ে পাব নতুবা বেলেগ দিনা হ'লেও পাই যাব পৰহিৰ পিছদিনা হ'লেও দি দিম মই আপোনালোকে চাব আৰু বেলেগ হ'ব যাই আছে কাৰণ বহুতকেইটা আমি একেলগে ওলাম কালি আৰু কিবা এটা বেলেগ কৰিম ইউনিক কৰিম মোৰ বাৰ্থডে বুলি আৰু সেইটো স্পেচিয়েল মুমেণ্ট হিচাপে থাকি যাব আৰু একলা মোৰ বাৰ্থডে বুলি নহয় আপোনালোকৰ বাৰ্থডেটো সেইটো কৰিব যাতে মানুহবিলাক মানে উৎসাহ পায় আৰু আগবাঢ়ি যায় সেইটো কাম কৰিবৰ কাৰণে এইখিনিয়ে ক'ব লগা আছিল আৰু বেলেগ নাই আৰু চলটো সঁচাকৈ বহুত কষ্ট কৰি আছে আজি আপোনালোকৰ মাজত আজিয়ে ভিডিঅ' বনাইছে আজিয়ে এডিট কৰিছে আৰু আজিয়ে আপোনালোকৰ মাজত ভিডিঅ'টো ঠেলি দিছে আৰু সিয়ে কৈছে যি ক'ব লাগে সিয়ে কৈছে অলৰেডি আপোনালোকে সেইটো কৰি দিব ভাল লাগিব তেতিয়া আৰু বহুত কষ্ট কৰে আপোনালোকে ছাপোৰ্ট কৰি যাব ইমানখিনি আজিলৈ বাই বাই জয় আই অসম গাইজ জয় আই অসম ভিডিঅ'টো মই শেষ কৰিলোঁ বাই বাই গাইজ